হেল্ল' আজি আমি নৱম শ্ৰেণীৰ 2.3 অনুশীলনৰ যিটো বহুপদ ৰাশি আছে সেই বহুপদ ৰাশিৰ ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰাটো আমি আজি শিকিম। প্ৰথমতে আহিছোঁ, ইয়াত যিটো বহুপদ ৰাশি দিয়া আছে তাক x³ - 4x² + 2x + 5 x - 2ৰে ভাগ কৰিলে আমি কি ভাগফল আৰু ভাগশেষ পাম সেইটো নিৰ্ণয় কৰিব দিছে। তো প্ৰথমতে আমি যিটো ইয়াত যিটো ভাজক হ'ব সেই ভাজকৰ মানটো আমি চাওঁ। x - 2 আছে, আগতো আমি পাইছোঁ এইবিলাক, যিটো ফৰ্মুলা আমি পাইছোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, তেনেকুৱাই কিছু মিল আছে, আগত সংখ্যা ধৰণে কৰিছিলোঁ। এতিয়া আমি এইবিলাক বহুপদ ৰাশি অৰ্থাৎ চলক আৰু ধ্ৰুৱকৰ যিবিলাক সংমিশ্ৰণ তাৰ সহায়ত কৰিম। তো দীৰ্ঘ হৰণ পদ্ধতি আমি আগত হৰণ কৰিছিলোঁ, ঠিক একেদৰে এতিয়া কৰিম। তো আমি x - 2 লিখিলোঁ ভাজক, তাৰপিছত যিটো হৰণৰ চিন আছে সেইটো পাতিম। তাৰপিছত বহুপদ ৰাশিটো মই পাতি লৈছোঁ x³ - 4x² + 2x + 5। এতিয়া এইটো কৰোঁতে এটা চাব লাগিব যে আমি x - 2ৰে হৰণ কৰিবলৈ ওলাইছোঁ। x - 2 ইয়াত, আৰু বহুপদ ৰাশিটো আছে x³ - 4x² + 2x + 5। এতিয়া আমি চাব লাগিব xৰ লগত এনে এটা সংখ্যা পাতিব লাগিব বা চলক পাতিব লাগিব যিটো পূৰণ কৰিলে x³ পাব। চ' আমি জানো xৰ লগত x² পূৰণ কৰিলে, আমি xৰ লগত x² যদি পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত যিহেতু ঘাত 2 আৰু ইয়াত 1, আমি জানো যেতিয়া সূচক দুটা মিলিব ঘাত দুটা যোগ হৈ যায়। তো ইয়াত 2, ইয়াত একো নাই, মানে 1 এটা আছে, 2 - 1 = 3 x³। ঠিক তেনেকৈ -2, এতিয়া -2ৰে x² যদি পূৰণ কৰোঁ তেতিয়া পাম -2x²। চ' আমি তলত পাতত আমি চাব লাগিব যে x² চলকযুক্ত ৰাশিটো ক'ত আছে। ইয়াত দেখিলোঁ x² ইয়াত আছে, চ' আমি -2x² ইয়াত পাতিম। এতিয়া হৰণ অংকত যেনেকৈ বিয়োগ কৰা হয় ঠিক তেনেকৈ আমি বিয়োগ কৰিম। যদি আমি ইয়াত বিয়োগ চিনটো সুবিধাৰ্থে পাতি লৈছোঁ, এতিয়া বিয়োগ কৰাৰ লগে লগে এই চিনটো হৈ আছে ইয়াৰ প্লাছৰ, সি হৈ যাব অট'মেটিকেলি মাইনাছৰ, আৰু এইটো মাইনাছৰ হৈ আছিলে সি হৈ যাব প্লাছৰ। চ' যেতিয়া এইটো মাইনাছৰ x³ আৰু প্লাছৰ x³ মানে এটা ধনাত্মক এটা ঋণাত্মক কেঞ্চেল হৈ যাব। চ' ইয়াত প্লাছ হৈ গ'ল -2 আৰু ওপৰত আছে মাইনাছ। চ' ইয়াত 4টা মাইনাছৰ ঋণাত্মকযুক্ত সংখ্যা আৰু ইয়াত 2টা ধনাত্মকৰ হ'ল। তো অংকটো মাইনাছে প্লাছ আমি জানো মাইনাছ হ'ব বুলি। প্ৰথমতে মই বিয়োগ কৰি ল'ব লাগিব, 4 পৰা 2 গ'লে 2x²। আৰু যিহেতু ইয়াত -4টো আমাৰ ডাঙৰ সংখ্যা, তাৰ আগত মাইনাছ চিন আছে, চ' ইয়াতো -2 বহিব। এতিয়া ওপৰৰ পৰা যেতিয়া নামি আহিব সেইকেইটা একো চিন পৰিৱৰ্তন নহয়, সেইকেইটা তললৈ নামি আহিল। এতিয়া আমি আকৌ বেলেগ এটা ৰাশিৰে ইয়াত পূৰণ কৰিব লাগিব। চ' ইয়াত চাব লাগিব প্ৰথম মানটো আমি সদায় মিলাই ল'ব লাগে। চ' ইয়াত -2x² আছে, ওপৰত যদি আমি -2x পাতোঁ তেতিয়াহ'লে কি হ'ব, মাইনাছে আৰু প্লাছৰ সংখ্যাটো পূৰণ কৰিলে ইয়াত -2x, আৰু xৰ লগত যদি পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত 2x² আহিব। ঠিক তেনেকৈ এইটো ৰাশি এইটো পূৰণ কৰি মাইনাছে প্লাছ 2 × 2 = 4 আহিল, তো 4x হ'ব। এই xৰ তলত বহি গ'লে বহুৱাব লাগিব আৰু 4x। এতিয়া আমি আকৌ বিয়োগ কৰিম। বিয়োগ কৰিলে ইয়াত যেনেকৈ চিন দিছিলোঁ ইয়াত নিদিওঁ, ডাইৰেক্ট পাতিম। মাইনাছে হ'ল প্লাছ, তেতিয়া প্লাছৰ মাইনাছৰ একে ৰাশি কাট খাই যাব, মাইনাছে প্লাছে হৈ গ'ল মাইনাছ, এইটো 4 পৰা 2 গ'লে হৈ যাব তেতিয়া 2x, যিহেতু এইটো ডাঙৰ ৰাশি ইয়াৰ আগত মাইনাছ হ'ল, চ' ইয়াত মাইনাছটো অট'মেটিকেলি আহি যাব। আৰু এইটো ওপৰত আছিলে, চ' তলত নামি আহিলে এইটো একো চিনযুক্ত নহয়। এতিয়া আমি পাতিম -2x + 5 পাইছোঁ, চ' ইয়াত আন এটা লৈছোঁ, সেইটো হৈছে -2 লওঁ, কাৰণ প্ৰথম ৰাশিটো মিলিব লাগিব। চ' -2ৰ লগত x টো পূৰণ কৰিলে আহিব -2x, আৰু মাইনাছে হৈ যাব প্লাছ 2 × 2 = 4, ধ্ৰুৱক পদৰ তলে বহাইছোঁ। এতিয়া আকৌ ইয়াত মাইনাছ কৰিম, এইটো প্লাছৰ হৈ গ'ল, মাইনাছে প্লাছৰ হ'ব, তো মাইনাছৰ প্লাছৰ সমান ৰাশি কাটি যাব, এইটো মাইনাছে প্লাছে হ'ব মাইনাছ, চ' এইটো মাইনাছৰ হৈ যোৱাৰ লগে লগে এইটো প্লাছৰ আছিলে, চ' 5ৰ পৰা 4 গ'লে 1,
অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালোঁ, এতিয়া 1 ওলাইছে অকল, যিহেতু এইটোত x আছে আমাৰ ভাজকৰ মান, তো আমি যিকোনো সংখ্যাই যদি পূৰণ কৰোঁ তাৰ xৰ মান পাম, চলকসহ পাম, কিন্তু ইয়াত চলকসহ নাই, অকল ধ্ৰুৱক আছে, চ' আমি ইয়াক আৰু হৰণ কৰিব নোৱাৰোঁ। চ' এই অংকটোৰ এতিয়া আমাৰ ভাগফল যদি আমি চাব যাওঁ, তেতিয়া আমাৰ ভাগফল হ'বগৈ, আমি যিটো পাইছোঁ x² - 2x - 2, আৰু ভাগ শেষ পাই যাম আমি, যিটো শেষত তলত পালোঁ সেইটো ভাগ শেষ, সেইটো হৈ গ'ল 1। তো এনেকৈ আমি বহুপদ ৰাশি হৰণবিলাক কৰিব লাগিব দীৰ্ঘ হৰণ পদ্ধতিৰে। তো আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।